ৰাজপথলৈ গিগ ৱৰ্কাৰৰ শোষণৰ বিৰুদ্ধে ৭ ফেব্ৰুৱাৰীত একত্ৰিত হ'ব দেশৰ এপভিত্তিক চালক সামাজিক সুৰক্ষা আৰু ন্যূনতম ভাড়াৰ দাবীত প্ৰতিবাদ ৭ ফেব্ৰুৱাৰীত দেশজুৰি ওলা উবেৰ চালকৰ সৰ্বাত্মক ধৰ্মঘটৰ ঘোষণা ভাৰতত গিগ ইকনমি বা প্লেটফৰ্ম ভিত্তিক অৰ্থনীতিৰ মেৰুদণ্ডস্বৰূপ ওলা উবেৰ আৰু ৰেপিডৰ দৰে আগশাৰীৰ ৰাইডিং হেয়াৰিং প্লেটফৰ্মৰ চালকসকলে অহা ৭ ফেব্ৰুৱাৰীত দেশজুৰি এক অল ইণ্ডিয়া ব্ৰেকডাউন বা সৰ্বাত্মক ধৰ্মঘটৰ কথা ঘোষণা কৰিছে তেলেংগানাৰ এপ বেছড ড্ৰাইভাৰ্ছ চমুকৈ TADFে নিশ্চিত কৰা এই প্ৰতিবাদৰ মূল লক্ষ্য হৈছে চালকসকলৰ ওপৰত চলি থকা বিত্তীয় শোষণ আৰু চৰকাৰৰ নিৰ্লিপ্ততাৰ বিৰুদ্ধে বোৰ্ড গঠন আৰু আইনী সুৰক্ষাৰ দাবী জনাইছিল যিটো বৰ্তমানৰ চালকসকলৰ প্ৰতিবাদৰ মূল দাবীসমূহৰ সৈতে সংগতিপূৰ্ণ বৰ্তমান চালক সন্থাবোৰে অভিযোগ কৰিছে যে চৰকাৰী নিৰীক্ষণৰ অভাৱত কোম্পানীবোৰে গ্ৰাহকৰ পৰা অত্যাধিক ভাড়া আদায় কৰে যদিও তাৰ